বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫তম মৃত্যু বাৰ্ষিকী। এই দিনটো 1990 চনত তেখেতে স্বৰ্গবাসী হোৱাৰ পিছৰে পৰাই নিখিল বড়ো ছাত্ৰ সন্থা, সমগ্ৰ বড়ো জনগোষ্ঠী আৰু আমাৰ লগত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে পালন কৰি আহিছোঁ। আৰু আজিৰ দিনত বিশেষকৈ আজিৰ দিনটো আৰু স্পেচিয়েল, কাৰণ আজিৰ দিনটো এটা ঐতিহাসিক দিন। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম যোৱা কেইবছৰমান আগলৈকে বড়োসকলৰ পিতৃ হিচাপে, বড়োলেণ্ডৰ মানুহ হিচাপে আমি সকলো সেই লেভেলতে সন্মান জনাইছিলোঁ। কিন্তু আজিৰ পৰা 2 বছৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বড'ফাৰ জন্মদিন 31 মাৰ্চটো অসমত ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিলে আৰু সেইটো সমগ্ৰ অসমত উদযাপন কৰা আৰম্ভ হ'ল। ইয়াৰ পিছত যোৱা বছৰ আমাৰ কোকৰাঝাৰত যেতিয়া অসম এছেম্বলি হ'ল, তাত অসম এছেম্বলিত আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড'ফাৰ মৃত্যু দিৱসটোও ৰাজ্যিক পৰ্যায়ত পালন কৰাৰ কাৰণে ঘোষণা কৰিছিলে। সেই হিচাপে আজি কোকৰাঝাৰত তেখেতৰ যি জন্মস্থান বৰাগাৰী আৰু থুলুংগাপুৰীত তেখেতৰ এই দিৱসটো ৰাজ্যিক পৰ্যায়ত উদযাপন হৈ আছে। আৰু আমি নতুন দিল্লীত আছোঁ। আজিৰ দিনত নতুন দিল্লীত প্ৰথমবাৰৰ কাৰণে বড'ফাৰ নামত এটা মাৰ্গ ৰাস্তা উদ্ঘাটন হ'ব। এইটো ভাৰতৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতি আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা ডাঙৰীয়ানীৰ উপস্থিতিত এটা ৰাস্তা আজি উদ্ঘাটন হ'ব। ইয়াৰ লগতে সেই ৰাস্তাতে এটা চাৰ্কেল আছে। সেই চাৰ্কেলত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা ষ্টেচু আজি ইয়াত অনাবৰণ কৰা হ'ব। আৰু ইয়াৰ লগতে গৃহমন্ত্ৰী ডাঙৰীয়া এটা পাব্লিক যি ফাংচন ইয়াত এটেণ্ড কৰিব। আৰু আমি বিশেষকৈ বড়োসকলে নিজৰ পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম কৰি আহিছিলে, বড'ফাৰ যিটো দূৰদৰ্শী এটা চিন্তা, বড'ফাৰ যিটো এটা গণতান্ত্ৰিক অহিংসৰ এটা চিন্তা, এই চিন্তাৰে তেখেতৰ মাৰ্গদৰ্শনেৰে বড়োসকলে সংগ্ৰাম কৰি আহি আজিৰ দিনত নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ পৰিচয় অস্তিত্ব আজি ৰক্ষণাবেক্ষণা দিবলৈ সক্ষম হৈছে আৰু সেইটো নেশ্যনেল লেভেলত উপস্থাপন কৰিবলৈ আজি সক্ষম হৈছে। সেইকাৰণে মই আজিৰ দিনটোত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক কোটি কোটি ধন্যবাদ জনাওঁ। আৰু বিশেষকৈ মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে বড়ো জনগোষ্ঠীৰ যি আশা আৰু আকাংক্ষা, বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাক খুব ওচৰৰ পৰা তেখেতসকলে বুজিবলৈ চেষ্টা কৰিলে আৰু বুজি পোৱাৰ পিছত এতিয়া বড়ো জনগোষ্ঠী ভাৰতৰ এজন প্ৰাচীন এটা খিলঞ্জীয়া জনগোষ্ঠী হিচাপে আমাৰ বিভিন্ন দিশবিলাক নেশ্যনেল লেভেলত উপস্থাপন কৰিবলৈ তেখেতসকলে আজি স্পেচ দিছে। আৰু ইয়াৰ ডাঙৰ উদাহৰণটো আজি এটা ক্ষুদ্ৰ জনগোষ্ঠী, জনজাতীয় মূলীয় জনজাতীয় জনগোষ্ঠী বড়োসকলৰ আমাৰ নেতাজনক, আমাৰ হিৰোজনক বা আমাৰ যাক আমি মাছিহা বুলি ভাবোঁ, তেখেতক আজি নেশ্যনেল কেপিটেলত স্থান দিছে। ইয়াৰ কাৰণে মই ভাৰত চৰকাৰক কোটি কোটি ধন্যবাদ জনাইছোঁ। আৰু বড'ফাৰ প্ৰতি মই আজিৰ দিনত বিশেষকৈ শ্ৰদ্ধা জনাইছোঁ যে তেখেত নহ'লে আজি বড়োসকলৰ ভাষা, সংস্কৃতি, অস্তিত্ব ৰক্ষাটো কেতিয়াও আমি সম্ভৱ নহ'লেহেঁতেন। আজি তেখেতৰ কাৰণে এই কামখিনি হৈ গ'ল আৰু বড়োসকলে আৰু পৃথিৱীত কেতিয়াও হেৰাই যাব নালাগে। বড়োসকলে ভাৰতত কেতিয়াও হেৰাই যাব নালাগে। সদায় আমাৰ নিজৰ অস্তিত্ব আৰু পৰিচয় লৈ আমাৰ জীয়াই থাকিব এটা পৰিৱেশ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই সৃষ্টি কৰি থৈ গ'ল। তেখেতৰ এই মৃত্যু দিৱসত মই তেখেতক কোটি কোটি প্ৰণাম জনাইছোঁ।